তো গাইজ আজি মই গা চা ধুই আহিলোঁ তো আহি কেনে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ এতিয়া বাজিছে 10:20 আৰু এইটো হ'ল ভেকচিন দিয়াৰ নেক্সট ভিডিঅ'টো তো নেক্সট দিনাখন মানে মই ৰিজাল্ট আপোনালোকক ক'ম তো কি হ'ল মোৰ লগত মানে ভেকচিন দি কেনে আহিলোঁ আহি কেনে মোৰ ৰাতিপুৱাৰ ভাগত একো নাই নৰ্মেল মানুহ ভাল আৰু মানে মোৰ মানে একো নাই মানে তো বিৰাট ভাল লাগিছে মোৰ মানে জ্বৰ ঠন নাই আৰু তো ঠিক আছে তাৰপিছত নেক্সট হ'ল 5:30মান হৈছে তেতিয়া মোৰ মানে মূৰটো অলপ ঘূৰা যেন লাগিছে মই ভাবিলোঁ কি হ'ল আজি মূৰটো মানে ঘূৰাইছে আৰু তাৰপিছত 6টামানৰ পৰা মোৰ মানে অলপ কপালখন গৰম ভাৱ এটা হৈ আহিছে তাৰপিছত ভাবিলোঁ আজি মানে উঠিব আৰু কিবা এটা হ'ব আৰু তাৰপিছত সেনেকৈ অলপ মানে 6:30মানৰ পৰা জ্বৰ উঠা ষ্টাৰ্ট দিয়াৰ পিছত ভালে আৰু তাৰপিছত মই ঔষধ মানে একো খোৱা নাছিলোঁ তাৰপিছত ভাবিলোঁ জ্বৰটো বেছি কৰি উঠিলে মানে চাওঁ কিমান দূৰ উঠে আৰু জ্বৰটো উঠিলেও মানে ভাল বুলি কয় মানুহে তাৰপিছত ৰাতি শুই কেনে এনেকুৱা জ্বৰ মানে মই থাকিব নোৱাৰোঁ মানে আৰু টেবলেট মানে মই ঔষধ খাবই লাগিব তাৰপিছত দেউতাই মোক ঔষধ দিল খালোঁ খাই কেনে ৰাতিপুৱা মোৰ জ্বৰটো কমি গ'ল তো এইখিনি আছিল ইমানো বিশেষ নাই আৰু খালি মূৰটো অলপ মোৰ ঘূৰাৰ পিছত জ্বৰ উঠিছে তো আজি এইটোৱে মানে অলপ চলপ মানে আপোনালোকক জনাইছোঁ মোৰ কেনেকুৱা অৱস্থা হৈছিল আৰু এটা মই বস্তু দেখাম আপোনালোকক তো বস্তুটো কি বাৰু বস্তুটো হ'ল এইটো ইউটিউব মানে মোৰ এটা ভাতিজিয়ে মোক এইটো এটা গিফ্ট দিছে মই ইউটিউব কৰা গম পাই কেনে এইটো এটা গিফ্ট দিছে মোক তাই আৰ্ট কৰিছে এইটো কালাৰ কৰি কিনে ইউটিউবৰ এটা চিম্বল বনাই কেনে মোক দিছে থেংক ইউ এইটো দিয়াৰ কাৰণে ইমান মৰম দিয়াৰ কাৰণে থেংক ইউ তো এইখিনি আছিল আজিৰ ভিডিঅ' খালি আপোনালোকক জনাইছোঁ যে মোৰ মানে কেনেকুৱা অৱস্থা হৈছিল আৰু তো এইটো আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো ক্লিক কৰি থ'ব যাতে মই আপলোড কৰা ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পাব পাৰে বাই টেক কেয়াৰ